নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে পৰাগ ভাই। গতিকে আজি 15 আগষ্ট, যিহেতু সকলো চবতে বন্ধ হৈ আছে। এতিয়া ৰুমতে ৰখি আছিলোঁ। এতিয়া আমি কেইটা মানে গৈ আছোঁ সেইফালে এটা ৱাটাৰফল আছে আৰু আমি তিনিটা আৰু এইফালে বগাইদা আমি গৈ আছোঁ এতিয়া তাত। আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আগলৈকে চাই গৈ থাকক। ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। আৰু আমাৰ লগত আছে এজন দাদাজন আছে। আপোনাৰ ঘৰ ক'ত? ডিব্ৰুগড় কোন জেগা? ডিব্ৰুগড় নাহৈ। আৰু গাইজ আমি থকা বিল্ডিংটো হৈছে মানে এইটো বেলেগ, সেইটো বেলেগ আৰু এইটোতো গোটেই এইটো বিল্ডিংটো আমি আছোঁ মানে ইয়াতে মানে কাম চাম কৰা গোটেই ল'ৰাখিনি ইয়াতে থাকে আৰু সকলোৱে মানে মিলিজুলি থাকোঁ। বিভিন্ন জেগা মানে অসমৰ বহুত জেগা ল'ৰা আছে। আৰু যদি আপোনালোকে এইটো অঞ্চলত যদি কাম চাম কৰিম বুলি ভাবিছে, ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। আৰু গাইজ ফাইনেলি মানে আমি চব যাবলৈ ৰেডি হৈ গ'লোঁ। আমাৰ এই দুখন বসন্তী ৰেডি হৈ আছে আৰু দুখনত আমি ইয়াত দুটা যাম আৰু এইফালে তিনিটা যাব। আৰু গাইজ ভিডিঅ'টো আগলৈকে চাই গৈ থাকক। এতিয়া আমি উঠি ল'লোঁ গৈ Find the real me. So let's go. Seize the feeling. 'Cause you know it's time for the meaning. Now we আৰু গাইজ ফাইনেলি মানে আমি আহি পাই গ'লোহি যোনটো জেগাত, যোনটো ডেষ্টিনেশ্যনত আমি আহিম বুলি কৈছিলোঁ সেইটো জেগাত মানে আমি অলৰেডি আহি পাই গ'লোহি। আৰু গাইজ এইফালে চেক কৰক কি মজা জেগা। পইচা और आले की है बोलो 5 रुपीस बाइक 2 बाइक हाँ 1 बाइक पार्किंग हाउ मच members total members 7 members 7 members 2 bike हाँ 55 আৰু গাইজ এতিয়া হৈ গ'ল মানে 5:10। এতিয়া মানে কি 6টা বজাত এইটো ক্ল'জ কৰি দিয়া হ'ব। গতিকে আমি মানে 5টা আমি আৰু আমাৰ হাতত আছে 40 মিনিট সময়। 40 মিনিটৰ ভিতৰত গৈ আমি ভিতৰত গৈ চাই ল'ম আৰু আপোনালোকক দেখাই আছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ লগত আহিছোঁ বুলি ভিডিঅ'টো অকণো মিছ নকৰাকৈ, অকণো স্কিপ নকৰাকৈ আপোনালোকে চাই গৈ থাকক। আৰু ইয়াত ভিতৰত সোমোৱাৰ বাবদ ইয়াৰ পৰা লৈছে মানে এজনৰ 5 টকা আৰু পাৰ্কিঙৰ লৈছে 5 টকা মানে বাইক স্কুটি মানে। আৰু যিহেতু একো নাই, টুৰিষ্ট পইণ্ট এইটো এটা ধুনীয়া, এইটো মানে ভিতৰৰ অঞ্চলটোত এইটো এটা টুৰিষ্ট পইণ্ট হিচাপে হৈ আহি আছে আৰু মানে। আৰু ইয়াত যদি ভালকৈ আৰু কাম চাম কৰি যোৱা হয় আৰু এটা ধুনীয়া মানে টুৰিষ্ট পইণ্ট হৈ যাব। সেইবোৰে মানে অসমতো তেনেকৈ ক'ৰবাত এনেকৈ চুইচ গেট আছে, ক'ৰবাত কিবা আছে ন গাইজ। তেনেকৈ যদি আমাৰ অসমখনো যদি তেনেকৈ ধুনীয়াকৈ ফুল চুল লগাই দিয়ে, চাইডে কিবাখিনি লগাই দিয়ে আৰু এনেকৈ ঢেৰ সৰু ল'ৰা ছোৱালী বাচ্ছাবিলাকে খেলিব পৰা যিকোনো কিবাখিনি বস্তু এনেকৈ যদি ইয়াত লগাই দিয়া হয় আৰু সেইফালৰ পৰা অসমৰ টুৰিজিমটোলৈ কিমান এটা মানে পুঁজি আহিব সেইটো কথা অকণমান ভাবক। আৰু সেইকাৰণে মানে চাওক ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ, যিমান পাৰে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ন গাইজ। এইফালে আছে এখন সৰু বাগান মানে তাত এনেকৈ মানুহবিলাক বহি আছে আৰু সেইফালৰ পৰা গেটখন আহিছে। সোঁফালৰ পৰা গেটখন আহি গাইজ এনেকৈ কৰি গৈ আছে। আমাৰ আগে বহুত মানুহ গৈ আছে গাইজ। আৰু তলতো এনেকৈ ধুনীয়া জেগা আছে, পিকনিক স্পট আছে। এখন নদী বুলিয়ে ক'ব নে আপুনি বিল বুলিয়ে ক'ব নাজানো, কিন্তু আমাৰ ছাইডত ক'বলৈ গ'লে এখন বিল হ'ব মানে ফিচাৰী। বিল বুলি ক'ম কাৰণ কেলৈ আমাৰ তাত ইয়াতকৈ ডাঙৰ নদী আছে যিহেতু। আৰু ইয়াত মানে নদীৰ সংখ্যাটো মানে অলপ কমেই হয়। আৰু ইয়াত মানে যি আছে চব সাগৰ আছে। সাগৰৰ পৰা চাইডে যিবিলাক নদী ফাটি আহিছে গাইজ। জেগাটোৰ কথা কি ক'ম ন, এটা ধুনীয়া আল্টিমেট জেগা আৰু এটা ধুনীয়া সেউজীয়া পৰিৱেশ থকা জেগা। যদি আপোনাৰ মনটো যদি বেয়া হৈ আছে, আপোনাৰ যদি ফেমিলিৰ লগত কিবা কাজিয়া পেচাল আছে, যদি আপুনি বাহিৰত আছে, এনেকুৱা জেগা এটা হওক গাইজ। আৰু আপুনি যদি ঘৰতে থাকি যদি মন চন বেয়া হৈ আছে গাইজ ন, এনেকুৱা ধুনীয়া এটা শান্তি পৰিৱেশ জেগাত যাওক গাইজ। আৰু এইফালে যদি পাছলৈ আছে কিমান দূৰৰ পৰা মানুহ মানে আহিছে মানে ইয়াত কাষতে ক'ৰবাত কাম কৰি থকা ল'ৰা ছোৱালীবিলাক আহিছে, কিবাকিনি কৰিছে। এনেকৈ আজিৰ দিনটো 15 আগষ্ট যিহেতু মানে এনেকৈ ছুটি পাইছে ন গাইজ, ইমান ধুনীয়াকৈ ওলাই মেলি আহিছে ন। আৰু যদি আপোনালোকে এনেকুৱা এটা ধুনীয়া জেগাত আহক, আপোনালোকৰ মনটো ফ্ৰেছ হৈ যাব। আৰু আপুনি যিবিলাক কথা ভাবি আছিলে, যেনেকুৱা কথা যি কৰি আছিলে ন গাইজ, তেনেকুৱা কথাবোৰ এনেকুৱা এটা জেগাত আহিলে মানে সকলো কথা পাহৰি যাব গাইজ। আমি মানে এতিয়া গৈ আছোঁ সোঁফালে, যে দেখিছে মানুহবিলাক ৰৈ আছে তাত মানে সেইফালৰ পৰাই পানীটো বৈ আহিছে। আৰু মানে ক'ৰবাত ডাঙৰ মাছ ওলাইছে বুলি কৈছে, ক'ৰবাত ডাঙৰ মাছ ওলাইছে, মানুহবিলাকে চাই আছে বুলি কৈছে। আৰু গাইজ এতিয়া আমি মানে গৈ আছোঁ তাত। হাই How are you? I'm from Assam. I am from Hyderabad. আৰু গাইজ মই ক'ত আছোঁ আপোনালোকে চাব নেকি? আপোনালোকে মানে মোৰ কথা শুনিব নালাগে, ডাইৰেক্ট আপোনালোকে অনুভৱ কৰক। চেক দিছ গাইজ। আৰু গাইজ চাওক না, চেক কৰক গাইজ পানীটো মানে কেনেকুৱা স্পীডত গৈছে গাইজ, ক'বলৈ মানে একো ভাষা নাই। যদি আপোনাক ইয়াত ঘপছে কোনোবা এটা মানে পৰি যায়, কিবা এটা পৰি যায় নাই গাইজ, চবকৈ লৈ গুচি যাব গাইজ, ভালে লৈ গুচি যাব। কেনেকুৱা সুদ হৈ আছে গাইজ। আৰু গাইজ মই য'ত আহিছিলোঁ ন, আপোনালোকে গম পাই আছে। আৰু গাইজ মই আহিছিলোঁ মানে এটা ডেম্পত। আৰু গাইজ
और गाइस मैं आज अभी ब्लॉग में हिंदी में शुरू करने वाला हूँ और मेरा साथ है मेरा दोस्त लोग, यहाँ का लोकल दोस्त। और गाइस मैं आया था इस डैम को देखने के लिए, और डैम को देखने के लिए आया था। उस टाइम में मेरे को मिल गया ये को भाई, और भाई लोग मेरे को बोला था भाई तुम बेसिकली कहाँ से आ रहे हो। मैं बोला कि आसाम से। और भाई लोगों ने मेरे को बोला भाई तुम आसाम में आ जाओ। अभी भाई लोगों से इंट्रोडक्शन दे देता हूँ। भाई आप लोग कहाँ से हो भाई? आपका नाम? मेरा नाम काशिफ। काशिफ। आपका? मेरा नाम अर्शद, मैं आगे मुंबई से हूँ। अच्छा आप? अमन खान मेरा छोटा मेरा भाई नाम है। सैयद सुहेल है और मैं बेंगलुरु से हूँ। बेंगलोर से। आप? मेरा नाम आजम है, मैं बेंगलुरु से हूँ। आप? अतीबुल्ली। हाँ। सब्सक्राइब करो, शेयर करो और लाइक करो। सब्सक्राइब बटन को क्लिक करो और घंटी दबा दो। मोरक भाई बहुत अच्छे आदमी है। टाइम टेम्पो वीडियोस बनाते हैं, अच्छे से अच्छे ब्लॉग बनाते हैं। लाइक करो, शेयर करो, सब्सक्राइब करो भाई। ये आसाम से आए हुए हैं और रुस्तुर में रह रहे हैं और यहाँ के बहुत मेहनत पड़ रहे हैं और उनको सब्सक्राइब करो, उनको और आगे बढ़ाओ। उनका हर एक वीडियो को लाइक करो, फॉलो करो, शेयर करो, घंटा दबा दो। গাইছ আমি মানে এতিয়া সিটো চাইডৰ পৰা সেইটো চাইডে আহিলোঁ। বহুত ফূৰ্তি কৰা হৈ গ'ল। ভাইহঁত গ'লগৈ, মানে এতিয়া লোকেলৰ আছিলে চামিল। আৰু গাইছ ইয়াৰ পৰা ওপৰৰ পৰা চাওক না গাইছ, কি মজাকৈ পানীটো গৈ আছে গাইছ। এটা তাত গৈ কেনেকৈ ফেনখিনি ৰখি গৈছে চাওক না। আৰু এই যে দেখিছে ল'ৰাকেইটা নাই, সিহঁতৰ কোনো ভয় নকৰাকৈ গাইছ মাছ ধৰি আছে, ঠাণ্ডা গাইছ। আৰু গাইছ সেইফালৰ পৰা আহি মানে এইটো লাষ্ট মোৰ সিটো চাইডৰ পৰা এইটো চাইডৰ অহাৰ পিছত এইখনেই লাষ্ট গেট, আৰু সিফালৰ পৰা সেইখনেই প্ৰথম গেট। আৰু এইফালৰ পৰা পাৰ হোৱাৰ পিছত এইটো এটা বেলেগ জেগা, মানে বেলেগ এতিয়া এৰিয়া পৰি যায়। আৰু সিটো চাইডত থকাটো এটা বেলেগ এটা এৰিয়া। আৰু গাইছ এইফালৰ পৰা যদি চাই আপোনালোকে কি মজা ধুনীয়াকৈ ছাইডটো মানে কি ধুনীয়াকৈ ৰাখি থৈছে চাওক না। একদম পূৰা ঘাঁহ লগাই থৈছে, আৰু ঘাঁহৰ মাজে মাজে একদম বগা বগা চিন দি থৈছে। পূৰা চাইডে ষ্ট্ৰিক লাইট লগাই থৈছে। কি এটা মজা ধুনীয়া, চাৰিওফালে গ্ৰীণ পূৰা গ্ৰীণ এটা ধুনীয়া আল্টিমেট নাজাৰা গাইছ। কি মানে ক'বলৈ একো ভাষা নাই। আৰু মানে সন্ধিয়া হৈ আহিছে যিহেতু বেলিটো ডুবু হৈছে ন গাইছ। বেলিটো ডুবু হৈ আছে। মানে পৰিৱেশটোৰ কথাটো মানে মই আপোনালোকক কি ক'ম, মানে ভিডিঅ'টো চাই মানে আপোনালোকে যেনেকৈ ধৰিব পাৰিছে। আৰু গাইছ মানে মই ওচৰৰ পৰা অনুভৱ কৰিব পাৰিছোঁ যে পৰিৱেশটোৰ কথা কি ক'ম, মই বাৰে একেখিনি কথা কৈছোঁ গাইছ, মজা গাইছ। এইফালে মানে এখন এণ্ট্ৰি গেট, এইফালে মানে হৈছে এখন মানে এণ্ট্ৰি গেট, মানে ইয়াৰ পৰা এণ্ট্ৰি হৈ কেনে আৰু সৌফালে যে গৈছে এইফালে চিধা মানে এখন বেলেগ গাঁৱলৈ গুচি গৈছে। আৰু পাৰ্কিং এৰিয়া, মানে তাৰ পৰা মানে ৰাস্তাটো এইফালৰ পৰা আহিছে, আৰু এইফালৰ পৰা মানে পাৰ্কিং এৰিয়া। ইয়াতে মানে গাড়ী চাৰি আৰু বাইক চাইক চব মানে ইয়াতে ৰাখি কেনে মানে মানুহখিনি ইয়াতে গুচি যায়। ইয়াতে যোৱাৰ পিছতে মানে ইয়াতে চব পাৰ্কিং আছে যিহেতু গাইছ। আৰু মানে কি আমি বিশেষ দেৰি নকৰোঁ, আৰু মানে আমি আমাৰ নিজৰ বসন্তী লৈ লওঁ। আমাৰ মানে বসন্তী দুখন লৈ লওঁ, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ডাইৰেক্ট পাৰ্কত লগ পাই আছোঁ। আৰু গাইছ কৈছিলোঁ ন আপোনালোকক, ডাইৰেক্ট গৈ আছোঁ পাৰ্কত লগ পাম বুলি কৈছিলোঁ। যিহেতু আমি মানে কি হ'ল সময়টো মিলাব নোৱাৰিলোঁ, আৰু তেনেকুৱাতে কিনিয়া বৰষুণ এজাকো আহি গ'ল। আৰু আমি ভাবিলোঁ যিহেতু তাত দেৰি নকৰোঁ, আৰু আহি পাই গ'লোঁ ৰুমত। আৰু ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ, আজিলৈ ইমানতে ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পাইছে, আৰু এনেকৈ ছাপোৰ্ট কৰি গৈ থাকক, এনেকৈ অলপ মৰম দিয়ক। আৰু বন্ধুসকল যিমান পাৰে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক ন, অকণমান মই আগবাঢ়ি যোৱাত অকণমান ছাপোৰ্ট কৰক আপোনালোকে। আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো বিশেষ দীঘল নকৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। অসম প্ৰথম, অসম সদায়, জয় আই অসম।